ধন শুনেই মাত্ৰ সম্পত্তি নহয়, আৰু আছে বহু সম্পত্তি ধন শুনৰ ঊৰ্ধত। সেইবোৰেইতো প্ৰকৃত সম্পত্তি, যিবোৰ পোৱা যায় স্মৃতিৰ আঁৰত। প্ৰিয় দৰ্শকসকল, জয় জয়তে স্বাগতম জনাইছোঁ ইনষ্টেণ্ট এংগুলাৰ সলিউশ্যনলৈ। মই আজি অলপ আৱেগিক। মোৰ দেউতা, মোৰ শ্ৰদ্ধাৰ আবুজান প্ৰয়াত মৌলানা শামছুল ইছলাম কাছিমি চাহাবৰ এখন ডায়েৰী খুচৰি থাকোঁতে আজি মই এটা কবিতা, তেওঁৰ বিৰচিত কবিতা পালোঁ। তেওঁ কবিতাটো লিখিছিল সকলোৰে সুপৰিচিত প্ৰথম অসমৰ ডক্টৰেট ডক্টৰ মইদুল ইছলাম বৰাদেৱৰ শতবৰ্ষ উপলক্ষে। আজি এই সুযোগতে মই ভাবিলোঁ আপোনালোকৰ আগত মোৰ দেউতাই এৰি থৈ যোৱা তেওঁৰ এই সৃষ্টি আপোনালোকৰ আগত সদৰি কৰিম। শ্ৰদ্ধাৰ দৰ্শক মণ্ডলী, মই কোনো আবৃত্তিকাৰ নহয়, গতিকে মই আবৃত্তি কৰিব নাজানো। মই কেৱল আপোনাসৱৰ আগত কবিতাটো পাঠ কৰিবলৈ চেষ্টা কৰিম। দেউতাই ৰচনা কৰা কবিতাটোৰ শিৰোনাম স্মৰণ। কবিতাটো হৈছে এনেধৰণৰ। নেপালো তোমাক মইদুল বৰা সময়মতে আমি, লিখক লিখিকাই বিচাৰে তোমাৰ জীৱনী। জয় জয়তে বিলাতৰি পৰা PhD ডিগ্ৰী লৈ, সোণৰ অসম উছল পাছল আজিও তোমাক লৈ। শুনিছোঁ আছিল তোমাৰ অসংখ্য লিখনি, শুনিছোঁ আছিল তোমাৰ অসংখ্য লিখনি। ক'তনো ৰাখিছা লুকাই সেইবোৰ, ক'তনো ৰাখিছা লুকাই সেইবোৰ, বিচাৰি বিচাৰি হাবাথুৰ আমি। তোমাৰ গুণগান লুপ্ত কিয় হাই, তৰুণ লিখকৰ অন্থকণ্ঠ হৈছে হাই হাই। অনুধাৱন যদি কৰিলেহেঁতেন অসমবাসী আজি, অনুধাৱন যদি কৰিলেহেঁতেন অসমবাসী আজি, পালেহেঁতেন তোমাৰ অনুপ্ৰাসবোৰ ছাত্ৰ ছাত্ৰী আজি। তৰবৰীয়া জীৱন তোমাৰ সোণৰ অসমত, মইদুল বৰা অমৰ থকা মোৰ কলমত। তৰবৰীয়া জীৱন তোমাৰ সোণৰ অসমত, মইদুল বৰা অমৰ থকা মোৰ কলমত। শামছুল ইছলাম কাছিমি আজি কলম হাততে লৈ, চালাম নিবেদিছে তোমাৰ অমৰ আত্মাক অসমবাসীৰ হৈ। শামছুল ইছলাম কাছিমি আজি কলম হাততে লৈ, চালাম নিবেদিছে তোমাৰ অমৰ আত্মাক অসমবাসীৰ হৈ। ধন্যবাদ।